জোৰহাট নেহৰু যুৱ কেন্দ্ৰই এই বছৰ জিলা পৰ্যায়ৰ যুৱ উৎসৱ নেহৰু যুৱ কেন্দ্ৰৰ যোৰহাট জিলা শাখাৰ অন্তৰ্গত মাজুলী জিলাত 2 ডিচেম্বৰ 2024 তাৰিখে যুৱ উৎসৱ অনুষ্ঠানটো আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটো পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কেইবাটাও বিষয়ত ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পূৰ্বে বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানটোত মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে শুভ উদ্বোধন কৰিছিল। অনুষ্ঠানটোত পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাদী, পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াৰ লগতে পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱে অংশগ্ৰহণ কৰে। প্ৰায় 6টা বিষয়ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু এই প্ৰতিযোগিতাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত এক সুবিধা লাভ কৰে। স্বপ্নময় ভাৰতৰ সপোন দেখা এগৰাকী ভাৰতীয় নাগৰিক হিচাপে ভাৰতবৰ্ষৰ ভ্ৰমণীয় অসমত স্থিত সত্যনগৰী প্ৰেক্ষাপথৰ পৰা পোনপ্ৰথমে মই মোৰ দেশ ভাৰতবৰ্ষলৈ শতকোটি প্ৰণাম জনাইছো। Thank you.